নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। আৰু মাত্ৰ কেইঘণ্টামান পিছতেই একাউণ্টত জমা হ'ব ধন। কোনে কোনে লাভ কৰিব এই ধন? 10 তাৰিখৰ পুৱাতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। পুৱাতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনিৰ 1250 টকা ধন সোমাব একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চনৰো ধন সোমাব হিতাধিকাৰীৰ একাউণ্টত। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আহিছে ডাঙৰ খবৰ। ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন 10 তাৰিখ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অনলাইনত লেনদেন কৰাসকলে লগে লগে পাব ধন। চৰকাৰী এপ BHIM-এ দি আছে কেশ্ববেকৰ সুবিধা। যিকোনো সামগ্ৰী অনলাইনত কিনিলেই 750 টকা ওলটাই পাব আপুনি। কিছুদিনৰ বাবে দিয়া হৈছে এই সুবিধা। BHIM UPI এপ যোগে লেনদেন কৰাসকলে লাভ কৰিব ধন। পেট্ৰল পাম্পত এই এপৰ যোগেৰে তেল ভৰালেও ওলটাই পাব ধন। অহা 31 মাৰ্চ পৰ্যন্ত এই সুবিধা লাভ কৰি BHIM এপ ব্যৱহাৰকাৰীয়ে খাদ্য সামগ্ৰী আৰু ভ্ৰমণৰ বাবে লেনদেন কৰিলে পাব কেশ্ববেক। ৰেলৰ টিকট, টেক্সি বুকিং, বাছৰ টিকট বুকিং কৰিলেও পাব কেশ্ববেক। যিকোনো সামগ্ৰী কিনিলেই ওলটাই পাব ধন। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা। 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ'ব HS পৰীক্ষা। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 2,80,216 গৰাকী পৰীক্ষাৰ্থী। মুঠতে 877টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। প্ৰথমবাৰৰ বাবে অনলাইনত লোৱা হ'ব পৰীক্ষাৰ্থীৰ উপস্থিতি।